অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। সো নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ। আৰু ফাইনেলি ছাত্ৰ-ছাত্ৰীসকলৰ বিতৰ্ক মানি ললে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। কাৰণ এক্সট্ৰা মাৰ্কৰ কথা কোৱা হৈছে। এই কথাষাৰ কৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে ছাত্ৰ-ছাত্ৰীসকলক এক্সট্ৰা মাৰ্ক দিব লাগে সমাজ বিজ্ঞান বিষয়টোত, আৰু কোনো ছাত্ৰই যদি ফেল কৰে সেই বিষয়টোত তেনেহলে সেই ছাত্ৰ বা ছাত্ৰীক পাছ কৰাই দিব লাগিব। আৰু এই কথাখিনি তোমালোকক প্ৰুফৰ সহায়ত জনাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু এই চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থোৱা, যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সময়মতে লাভ কৰা। মুখ্যমন্ত্ৰীয়ে এই কথা দি আৰম্ভ কৰিছে যে সকলো ষ্টুডেণ্টে এই কথাটোৱে কৈছে যে সমাজ বিজ্ঞান পৰীক্ষাটো বৰ জটিল হৈছে। তেওঁৰ এই মন্তব্য তোমালোকে শুনা। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে। আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। এটা কথা হয়, সমাজ বিজ্ঞানৰ পৰীক্ষাটো এইবাৰ খুবেই জটিল হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। কাৰণ বহুতো শিক্ষানুষ্ঠানত তেনেকুৱাকৈ পঢ়োৱা হোৱা নাই। যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল, তেওঁ কি কৈছে মন দি শুনিবলৈ চেষ্টা কৰা। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল, আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। ইয়াতে তোমালোকে শুনিলাই, ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ সেৱালৈ অনুৰোধ জনাইছে যে ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত নম্বৰ দি বা এক্সট্ৰা মাৰ্ক দি হলেও পাছ কৰাই দিব লাগিব। এটা কথা হৈছে যে পেটাৰ্ণ চেঞ্জ কৰিছে, কিন্তু সেই বুলি প্ৰি ফাইনেলত এটা পেটাৰ্ণ ফল' কৰে আৰু ফাইনেল পৰীক্ষাত যদি বেলেগ পেটাৰ্ণ ফল' কৰে তেন্তে ছাত্ৰ-ছাত্ৰীৰ অসুবিধা হ'বই। তাৰ পিছত তেওঁ কি ক'লে শুনা। মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। তাৰ পিছত তেওঁ কৈছে যে সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতক লৈ আৰু ছাত্ৰ-ছাত্ৰীয়ে চিন্তা কৰিব নালাগে, কাৰণ তোমালোকক এক্সট্ৰা মাৰ্ক দিয়া হ'ব। ইয়াত কি কৈছে ফাইনেল এইখিনি চোৱা। আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে। সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। এইখিনি কথাই কৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। কাৰণ বহুতো ছাত্ৰ-ছাত্ৰী সমাজ বিজ্ঞান বিষয়ক লৈ চিন্তা হৈ আছিলে। বহুতে কৈ আছিলে যে ফেল হ'ম বুলি, বহুতে ভয় খাই আছিলে। গতিকে এতিয়া তোমালোকৰ ভয় খাবলগীয়া কথা নাই, কাৰণ তোমালোকে গম পাইছা যে সমাজ বিজ্ঞানৰ বিষয়ৰ যি প্ৰশ্ন কাকত আছে সঁচাকৈ জটিল আহিছিল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই আপডেটটো কেনেকুৱা পালা? যদি ভাল পালা তেন্তে এটা লাইক কৰিবা
আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি ভিডিঅ'ৰ তলত কমেন্ট কৰি জনাবা যে আজিৰ এই আপডেট খিনি শুনি ভাল পালা নে নাই। সো আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পালা লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।